চেনেললৈ আপোনালোকক সকলোকে স্বাগতম আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। মই এতিয়া কাম কৰি আছোঁ। এয়া দানা পাতিবলৈ লৈছোঁ, জুইকুৰা ধৰি ল'লোঁ। কাম কৰি থকাৰ মাজতে অকণমান চাহ খাবৰ মন যায় নহয় জানো। মই ভাবিলোঁ চাহ অকণ বনাই খাম। এই চাহনো মই কেনেকৈ বনাই খাম আপোনালোকৰ আগত তাকে ভিডিঅ'টো শ্বেয়াৰ কৰিব বিচাৰিছোঁ। চাহ বনাবলৈ মই আধা লিটাৰ বটলত পানী ভৰাই লৈছোঁ। বতৰটো অকণমান ঠাণ্ডাৰ কাৰণে মই অলপ জালুক দি লৈছোঁ, চেনি দিয়া নাই। এতিয়া মই চাহ কেনেকৈ বনাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এই বটলটো এতিয়া মই জুইত ভৰাই দিম, আপোনালোকে চাই থাকক। জুইত পুৰি চাহ খাম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। যদি ভাল লাগে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। আপোনালোকে যদি ক'ৰবাত যায় তেতিয়া কিবা বনাই খোৱাৰ যদি প্ৰব্লেম হয় তেতিয়া আপোনালোকে এনেকৈ জুই ধৰি বনাই খাব পাৰে। ভিডিঅ'টো চাই থাকক শেষলৈকে। প্ৰিয় বন্ধুসকল, মোৰ এতিয়া চাহ হৈ গৈছে ৰেডি। চাই থাকক আপোনালোকে ভিডিঅ'টো। এতিয়া চাহৰ বটলটো উলিয়াই ল'ম। দেখিছেনে, বটলটো একোৱে হোৱা নাই। চাহ গৰম হৈ আছে, ঠাণ্ডা হওক। এতিয়া মই চাহখিনি উলিয়াই দেখাম। চাহ হৈ গৈছে এতিয়া ৰেডি। মই আপোনালোকক বাকী দেখাইছোঁ। বটলটো গৰম হৈ আছে। এইটো বটল দেখিছেনে, একোৱে হোৱা নাই। আপোনালোকে চাহটো খালি পানীটো সৰহকৈ দিব, হাফলৈকে দিব। আমাৰ হৈ গৈছে চাহ ৰেডি। এয়া আমাৰ চাহ হৈ গ'ল, বটলত বনোৱা চাহ হৈ গ'ল ৰেডি। প্ৰিয় বন্ধুসকল, ভিডিঅ'টো চাই বাৰু কেনেকুৱা পালে? যদি আপোনালোকৰ উপযোগী বুলি ভাবে তেতিয়াহ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া আহি থকা ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে সোনকালে পাব। এতিয়া ইমানেই, আজিলৈ আহোঁ। ধন্যবাদ।